নমস্কাৰ বন্ধুসকল। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম ভাৰতীয় সংবিধানৰ ওপৰত। কিয়নো ভাৰতীয় সংবিধানৰ ওপৰত বহুতো প্ৰশ্ন সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আহে। এই ভিডিঅ'টোত সম্পূৰ্ণ অসমীয়াত আছে, গতিকে ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। মই ভাবোঁ আৰু ইয়াত যিখিনি কথা আমি আজি আলোচনা কৰিম, সেই সকলোখিনি কথাই আপোনালোকৰ আগন্তুক আহিবলগীয়া যেনে APSC, অসম পুলিচ চাব ইনস্পেক্টৰ বা PNRD সকলো ধৰণৰ পৰীক্ষাৰ কাৰণে আপোনালোকৰ উপযোগিতা সৃষ্টি হ'ব, মই ভাবোঁ। সৰ্বপ্ৰথমে মই মোৰ পৰিচয় দিব ওলাইছোঁ। মোৰ নাম গোলাপ চাংমাই। মই BBA আৰু MBA কৰিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ড ৰাজীৱ গান্ধী চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা। বৰ্তমান এজন লেকচাৰাৰ হিচাপে কাম কৰি আছোঁ। মই 2016 চনত অনুষ্ঠিত হোৱা চাব ইনস্পেক্টৰ আছাম পুলিচ ৰিটেন এক্সাম ক্লিয়াৰ কৰিলোঁ। লগতে আছাম ফৰেষ্ট ট্ৰিবিউনেল গ্ৰেজুৱেট লেভেল 2019 চনত অনুষ্ঠিত হোৱাৰ সেই পৰীক্ষাটো মই উত্তীৰ্ণ হৈছিলোঁ। আৰু লগতে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত মই পাছ কৰিছোঁ। মই এজন লেখক বুলি ক'লেও বেয়া নহয়, কিয়নো অসমীয়া প্ৰায় 10খন বাতৰি কাকতত মই লেখা মেলা কৰাৰ উপৰিও দ্য আছাম ট্ৰিবিউনত মই লেখা মেলা কৰোঁ। নিশ্চয় আপোনালোকে কেতিয়াবা মোৰ আৰ্টিকলছ পঢ়িবলৈ পাব। এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ আমাৰ সংবিধান। আপোনালোকে জানে আমাৰ সংবিধান প্ৰণেতাৰ কোন বুলি ক'লে ডক্টৰ BR আম্বেদকাৰ কথা আমি উল্লেখ কৰিব লাগিব। এইটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, এইটো জনাটো দৰকাৰ হয়। আমাৰ সংবিধান প্ৰণেতাৰ কোন বুলি ক'লে ডক্টৰ BR আম্বেদকাৰ। বাকী সংবিধানখনটো আপোনালোকে জানে, সংবিধানখন হৈছে আমাৰ দেশৰ কাৰ্যসমূহ নিয়াৰিকৈ চলাই নিবৰ কাৰণে আমাৰ যি নীতি নিয়ম কানুন এই সকলোবিলাক এখন লিপিবদ্ধৰ নহয় জানো, লিপিবদ্ধ কিতাপ যিখনক আমি সংবিধান বুলি জানো। সংবিধানে ৰাষ্ট্ৰৰ মুখ্য অংগসমূহ বিধানমণ্ডল, ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ সংগঠিত কৰে। আমাৰ আপোনালোকে জানে মানে 3 পিলাৰ অফ বা তিনিটা স্তম্ভ বুলি কয়, বিধানমণ্ডল, ন্যায়পালিকা আৰু কাৰ্যপালিকা। ইংৰাজীত বুলি ক'বলৈ গ'লে পাৰ্লিয়ামেণ্ট, এক্সিকিউটিভ এণ্ড জুডিচিয়েল। আমাৰ আজিকালি চতুৰ্থ স্তম্ভ বুলিও কয়, যিটো আমি মেডিয়া বুলি কওঁ। আমাৰ যিখিনি প্ৰচাৰ মাধ্যমক সেইটো চতুৰ্থ স্তম্ভ বুলি কয়। আজিকালি আকৌ পঞ্চম স্তম্ভ বুলিও চিনাক্ত এটা কৰিছে, যিটোক আমি ছ'চিয়েল মিডিয়াটো এটা পঞ্চম স্তম্ভ হিচাপে বহুতে নতুনকৈ ক'বলৈ আৰম্ভ কৰিছে। সেইটো মনত ৰাখিব। বাকী সংবিধানত কি প্ৰস্তাৱনা, আমাৰ সংবিধানত কি উল্লেখ আছে আপোনালোকে নিশ্চয় বহুতে অৱগত, যদিও আমি আলোচনা কৰিম এই বিষয়ে। ইয়াত লিখা আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এই সংবিধান সভাৰ সভাপতি আছিল। যেতিয়া আমাৰ সংবিধানখন ৰচনা কৰিছিল, মই প্ৰথমৰ পৰা আলোচনা কৰিছোঁ, প্ৰথমে পৰিচয়টো পঢ়ি দিছোঁ। কোনো এখন দেশৰ সংবিধানে দেশখনৰ ৰাজনৈতিক পদ্ধতি প্ৰাথমিক গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, যাৰ তত্ত্বাৱধানত সৰ্বসাধাৰণ পৰিচালিত হয়। সংবিধানে ৰাষ্ট্ৰৰ মুখ্য অংগসমূহ বিধানসভা, বিধানমণ্ডল, ন্যায়পালিকা আৰু কাৰ্যপালিকা সংগঠিত কৰে, ক্ষমতা নিৰ্ধাৰণ কৰে, দায়িত্বসমূহ নিৰ্ণয় কৰি দিয়ে আৰু বিভাগসমূহৰ লগতে জনসাধাৰণৰ মাজৰ সম্বন্ধ পৰিচালনা কৰে। এইখিনি সংবিধানে নিয়ন্ত্ৰণ কৰে। তাৰপিছত আহিলে প্ৰতিখন সংবিধানে ইয়াৰ প্ৰস্তুতকৰ্তাসকলৰ দৃষ্টিভংগী আৰু মূল্য প্ৰদৰ্শন কৰে আৰু এই সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক লক্ষণ মানুহৰ বিশ্বাস আৰু স্বভাৱৰ ওপৰত ভিত্তিশীল। আমাৰ দেশৰ সংবিধান সংগঠনকাৰী সভাৰ দ্বাৰা স্বাধীনতাৰ আগতে প্ৰস্তুত কৰা হৈছিল। এই সভাখন প্ৰাদেশিক বিধানসভাৰ দ্বাৰা নিৰ্বাচিত সদস্যক লৈ গঠন কৰা হৈছিল। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এই সংবিধান সভাৰ সভাপতি আছিল। সংবিধান যিখন আমাৰ প্ৰণয়ন কৰাৰ সময়ত সংবিধান সভাৰ সভাপতি কোন আছিল বুলি ক'লে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল, সংবিধান সভাৰ সভাপতি আছিল। ঠিক আছে। ডক্টৰ BR আম্বেদকাৰ তত্ত্বাৱধানত খচৰা কমিটিৰ অধীনত ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা হৈছিল। আৰু ভাৰতীয় সংবিধানখন যেতিয়া খচৰা সমিতিখন প্ৰস্তুত কৰা হৈছিল, কেনেকৈ বনাব লাগে, কি কৰিব লাগে, খচৰা সমিতিখনৰ সভাপতি কাৰ অধীনত আছিল বুলি ক'লে তত্ত্বাৱধানত আছিল ডক্টৰ BR আম্বেদকাৰৰ। কিন্তু এইটো কথা জানিব লাগিব, সংবিধান সভাৰ সভাপতি কোন আছিল বুলি ক'লে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ।
ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সংশোধনকাৰী সভাত দ্বাৰা গৃহীত কৰা হৈছিল। 1949 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ ভাৰতীয় সংবিধান সভাত গৃহীত কৰা হৈছিল। কিন্তু ইয়াৰ কাৰ্যকাৰী কেতিয়া হৈছিল বুলি ক'বলৈ গ'লে 1950 চনৰ 26 জানুৱাৰী তাৰিখে এই আমাৰ সংবিধানখন আমাৰ কাৰ্যকাৰী হৈ পৰিছিল। তাৰপিছত যদি চাবলৈ যাওঁ, ভাৰতীয় সংবিধানখন প্ৰথমতে যেতিয়া ভাৰতীয় সংবিধানখন ৰচনা কৰা হৈছিল তেতিয়া আছিল 22টা খণ্ড, 395টা অনুচ্ছেদ আৰু 9খন অনুসূচী আছিল। কিন্তু বৰ্তমান আমি যদি চাবলৈ যাওঁ 25টা খণ্ড আছে, যিটো আমি পাৰ্টছ বুলি কওঁ। 25টা পাৰ্টছ, 25টা খণ্ডৰ। এতিয়া আমি ক'বলৈ গ'লে 470টা অনুচ্ছেদ আছে। আৰ্টিকলছ আগতে আছিলে 395টা, এতিয়া বৰ্তমান হৈছে 470টা আছে। সেইটো মনত ৰাখিব, 470টা আছে। তাৰপিছত আগতে আছিল 9খন অনুসূচী আৰু বৰ্তমান আছে 12খন অনুসূচী। এইটো মনত ৰাখিব। যেতিয়া প্ৰশ্নটো আহে, যেতিয়া সংবিধান সভা গৃহীত কৰিছিল তেতিয়া কিমানটা পাৰ্ট আছিল বুলি ক'লে, কিমানটা খণ্ড আছিল বুলি ক'লে 22টা খণ্ড, 395টা অনুচ্ছেদ আছিল আৰু 9টা অনুসূচী আছিল। কিন্তু এতিয়া মানে বৰ্তমান আছে 25টা খণ্ড আছে, 470টা অনুচ্ছেদ আছে আৰু 12খন অনুসূচী আছে। 2011 চনলৈকে ভাৰতীয় সংবিধানত এনে 97টা সংশোধনী পোৱা যায়। কিন্তু বৰ্তমান 104 নম্বৰলৈকে সংশোধন কৰা হৈছে আমাৰ সংবিধানখন। এইটো মনত ৰাখিব। প্ৰস্তাৱনা, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা, প্ৰথম পেজটো আমি যেনে প্ৰস্তাৱনা হয়, এই প্ৰস্তাৱনাত কি আছে আমি তাৰে আলোচনা কৰোঁ। আমি ভাৰতৰ জনগণে ভাৰতক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, লোকতান্ত্ৰিক গণৰাজ্যৰূপে প্ৰতিষ্ঠা কৰা পবিত্ৰ সংকল্পৰে ইয়াৰ সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, অভিব্যক্তিৰ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, মৰ্যাদা আৰু সুযোগৰ সম অধিকাৰ দিবলৈ আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতিৰে ভাতৃত্ববোধ বৃদ্ধি কৰিবলৈ নিষ্ঠা সহকাৰে সংকল্প কৰি আজি 1949 চনৰ নৱেম্বৰ মাহৰ 26 তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে প্ৰদান কৰিলোঁ। আমাৰ প্ৰস্তাৱনাত এইখিনি কথা উল্লেখ আছে, সেইটো মনত ৰাখিব। তাৰপিছত আহিলে ভাৰতীয় সংবিধানৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ। এইবিলাকো প্ৰশ্নত আমাৰ পৰীক্ষাত দেখিবলৈ পোৱা যায়। এনেকুৱা ধৰণৰ প্ৰশ্ন আমি ইয়াৰ কিছুমান প্ৰশ্ন আমি নিজেই আলোচনা কৰিম, বিষয়বিলাক ভাৰতীয় সংবিধানৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ আলোচনা কৰিম। প্ৰথম বৈশিষ্ট্যটো হৈছে ভাৰতীয় সংবিধান এখন লিখিত সংবিধান। এইটো পৰীক্ষাত আহিব পাৰে। ভাৰতীয় সংবিধানখন লিখিত নে অলিখিত? ভাৰতীয় সংবিধানখন মনত ৰাখিব এখন লিখিত সংবিধান। দ্বিতীয়টো হৈছে মূল সংবিধানত 22টা খণ্ড, 395টা অনুচ্ছেদ আৰু 9খন অনুসূচী আছে। মূল সংবিধানখন যেতিয়া প্ৰণয়ন হৈছিল তেতিয়া, কিন্তু এতিয়া তেনে নহয়। ভাৰতীয় সংবিধানখন আংশিকভাৱে নমনীয় আৰু দৃঢ়। ভাৰতীয় সংবিধানখন আংশিকভাৱে কি হয়? নমনীয় আৰু দৃঢ়। মানে আমি সহজে সংশোধনো কৰিব পাৰোঁ আৰু সহজে সংশোধন কৰিব নোৱাৰোঁ। চতুৰ্থটো হৈছে ই ভাৰতবৰ্ষক এখন সাৰ্বভৌম, সামাজিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য ৰূপে ঘোষণা কৰিছে। ই ভাৰতবৰ্ষক এখন সাৰ্বভৌম, সামাজিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য ৰূপে ঘোষণা কৰিছে। এইটো মনত ৰাখিব। সংবিধানে ভাৰতীয় নাগৰিকৰ বাবে মৌলিক অধিকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। ই ভাৰতত এক নাগৰিকত্ব ব্যৱস্থা কৰিছে। এইটো এটা প্ৰশ্ন আহিব পাৰে। ভাৰতীয় সংবিধানখনে ভাৰতত কেনেধৰণৰ নাগৰিকত্ব ব্যৱস্থা কৰিছে? এক নাগৰিকত্ব ব্যৱস্থা কৰিছে। ভাৰতীয় সংবিধানখন যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰ সংমিশ্ৰণ। ভাৰতীয় সংবিধানখন কি? ভাৰতীয় সংবিধানখন যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰ সংমিশ্ৰণ। ভাৰতীয় সংবিধানে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ সূচনা কৰে। এইটো মনত ৰাখিব। ভাৰতীয় সংবিধানে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ সূচনা কৰে। মানে আমাৰ 18 বছৰ বয়স হ'লেহে আমি ভোটদান কৰিব পাৰোঁ। ইয়াৰ মূলতে ই ভাৰতত সংসদীয় চৰকাৰ ব্যৱস্থাৰ সূচনা কৰিছে। আমি যিটো ফেডাৰেল বুলি কওঁ তাৰ সূচনা কৰিছে। ই এখন স্বাধীন ন্যায়পালিকা ব্যৱস্থা কৰিছে। আমাৰ ন্যায়পালিকা যিখন আমাৰ উচ্চতম ন্যায়ালয় বুলি কওঁ, যিটো ছুপ্ৰিম কোৰ্ট, বৰ্তমান ছুপ্ৰিম কোৰ্টৰ আমাৰ মুখ্য ন্যায়াধীশ কোন বুলি ক'লে এছ এ বোবডে হয়, মনত ৰাখিব। তেওঁ 47 হয়।
উচ্চতম ন্যায়ালয়ৰ সংবিধানৰ অভিভাৱক স্বৰূপ আৰু ই আপিলৰ উচ্চতম আদালত। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহো সংবিধানত সংলগ্ন আছে। ভাৰতীয় সংবিধানে নাগৰিকৰ বাবে মৌলিক কৰ্তব্যবোৰো ব্যৱস্থা কৰে। ই ৰাষ্ট্ৰপতিক সাংবিধানিক মুৰব্বী হিচাপে স্বীকৃতি প্ৰদান কৰে। এতিয়া মনত ৰাখিব, ৰাষ্ট্ৰপতিক সাংবিধানিক মুৰব্বী হিচাপে স্বীকৃতি প্ৰদান কোনে কৰিছে? ভাৰতীয় সংবিধানে। তাৰপিছত আমি আলোচনা কৰিবলৈ ওলাইছোঁ সংবিধানৰ অনুসূচীসমূহ, যিখিনি আমি কি বুলি কওঁ? চিডিউল বুলি কওঁ। আপোনালোকে জানে ভাৰতীয় সংবিধানত এতিয়া বৰ্তমান, আগতে প্ৰথম আছিলে 9খন চিডিউল আছিলে, এতিয়া 12খন চিডিউল আছে বা অনুসূচী। প্ৰথম অনুসূচীত আছে যিটো আমাৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ৰাজ্যসমূহৰ তালিকা। এইবিলাক পৰীক্ষাত প্ৰায় আহি থাকে। প্ৰথম অনুসূচীত কি আছে? ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ তালিকা। সেইটো মনত ৰাখিব। ফাৰ্ষ্ট চিডিউল, ফাৰ্ষ্ট অনুসূচী কি আছে? ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ তালিকা। দ্বিতীয় অনুসূচীত আছে ৰাষ্ট্ৰপতি, ৰাজ্যপাল, মুখ্য ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি, সাধাৰণ হিচাপ পৰীক্ষক আৰু অন্যান্য কৃতিত্ব পৰিচালকসকলৰ দৰমহা বা বেতন নিৰ্ধাৰণ। এইটো মনত ৰাখিব। ৰাষ্ট্ৰপতি, ৰাজ্যপাল, মুখ্য ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ বা উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি, সাধাৰণ হিচাপ পৰীক্ষক আৰু অন্যান্য কৃতিত্ব পৰিচালকসকলৰ দৰমহা বা বেতন নিৰ্ধাৰণ ক'ত কৰা আছে? দ্বিতীয় অনুসূচীত আছে। তৃতীয় অনুসূচীত আছে শপত গ্ৰহণ আৰু ইয়াৰ ইতিবাচক দৃষ্টিভংগীৰ সূচনা। মনত ৰাখিব, তৃতীয় অনুসূচীত আছে শপত গ্ৰহণ আৰু ইয়াৰ ইতিবাচক দৃষ্টিভংগী সূচনা কৰে। চতুৰ্থ অনুসূচীত আছে ৰাজ্যিক পৰিষদত আসন আবণ্টনৰ ব্যৱস্থা। পঞ্চম অনুসূচীত আছে অনুসূচিত অঞ্চল আৰু অনুসূচিত জনজাতিসমূহৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা। এইটো পঞ্চম অনুসূচী আৰু ষষ্ঠ অনুসূচী বহুত বেছি ইম্পৰ্টেণ্ট এইটো, কিয়নো পঞ্চম অনুসূচীটো আমাৰ চিডিউল কাষ্ট এণ্ড চিডিউল টাইপ ইয়াৰ লগত আমাৰ জড়িত হৈ আছে। অনুসূচিত অঞ্চল আৰু অনুসূচিত জাতিসমূহৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা। ষষ্ঠ অনুসূচীত আছে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম এই ৰাজ্যকেইখনৰ অনুসূচিত অঞ্চলসমূহৰ প্ৰশাসনৰ ব্যৱস্থা। আমাক কৈ থাকে ছিক্স চিডিউল মানেনো কি? ছিক্স চিডিউল এতিয়া মনত ৰাখিব। ছিক্স চিডিউলত আমাৰ অন্তৰ্ভুক্ত আছে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম। অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম এই ৰাজ্যকেইখনৰ অনুসূচিত অঞ্চলসমূহৰ প্ৰশাসনৰ ব্যৱস্থা আছে। তাৰপিছত সপ্তম অনুসূচীত আছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত কাৰ্য আৰু ক্ষমতা বিতৰণ। ইয়াত থকা বিষয়সমূহ হৈছে কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী। আমি যিবুলি লিষ্ট বুলি কওঁ, আমাৰ ষ্টেট লিষ্ট, যেনে আমাৰ চেণ্ট্ৰেল লিষ্ট, ষ্টেট লিষ্ট এণ্ড কনকাৰেণ্ট লিষ্ট। এই লিষ্টসমূহ ক'ত আছে বুলি ক'লে সংবিধানৰ মনত ৰাখিব। সপ্তম আমাৰ 7 চিডিউলত কি আছে? যাব যিটো চেণ্ট্ৰেল লিষ্ট, ষ্টেট লিষ্ট এণ্ড কনকাৰেণ্ট লিষ্ট আছে, বিষয়সমূহ অন্তৰ্ভুক্ত আছে। কেন্দ্ৰীয়, ৰাজ্য চৰকাৰ আৰু ক্ষমতা বিতৰণ। ঠিক আছে, ক্ষমতাৰ বিতৰণ সেইখিনি আমাৰ আলোচনা। তাৰপৰা অষ্টম অনুসূচীত আছে ভাৰতীয় সংবিধানে অনুমোদিত কৰা 22টা দেশীয় ভাষাৰ সূচী। আমাৰ যিটো 22টা ভাষা আছে, সেই ভাষাটো কোনখন অনুসূচী বা কোনখন চিডিউলত অন্তৰ্ভুক্ত আছে বুলি ক'লে আমি অষ্টম চিডিউল, 8 চিডিউলত আছে, অন্তৰ্ভুক্ত হৈ আছে। সেইটো মনত ৰাখিব। নৱম অনুসূচীত আছিল 1950 চনৰ 1 মৰ সংশোধনীৰ দ্বাৰা সংযোজিত ভূমি পট্টা, ভূমি ক, ৰেলৱে, উদ্যোগ সম্বন্ধীয় বিধি বিধানৰ সংলগ্ন। নৱম অনুসূচীত আছে ভূমি পট্টা, ৰেলৱে এইবিলাকৰ ভূমি নৱম বা 9 চিডিউলত আছে, মনত ৰাখিব। তাৰপৰা 10 চিডিউলত আছে 1985 চনৰ 52তম সংশোধনীৰ দ্বাৰা সংযোজিত দেশত্যাগ বা দলত্যাগ ভিত্তিত অযোগ্য ঘোষণা কৰাৰ ব্যৱস্থা। একাদশ অনুসূচীত আছে আমাৰ 1993 চনৰ 73তম সংশোধনীৰ দ্বাৰা সংযোজিত পঞ্চায়ত ব্যৱস্থাৰ ক্ষমতা, কৃতিত্ব আৰু দায়বদ্ধতাসমূহ। আমাৰ যিটো পঞ্চায়তৰ ব্যৱস্থা আছে, আমাৰ পঞ্চায়তী ৰাজ বুজিলা, পঞ্চায়তী ৰাজ এক্টটো ক'ত আছে বুলি ক'লে একাদশ অনুসূচীত আছে বা 11 চিডিউলত আছে আমাৰ যিটো পঞ্চায়তী ৰাজ। ঠিক আছে, পঞ্চায়ত ব্যৱস্থাৰ। তাৰপৰা দ্বাদশ অনুসূচীত আছে 1993 চনৰ 74তম, এইটো মনত ৰাখিব কিমানতম সংশোধনীত পঞ্চায়তী ৰাজ ব্যৱস্থা আছে? 73
মানে তম সংশোধনী 73তম আৰু 74তম সংশোধনীৰ দ্বাৰা আছে আমাৰ পৌৰ নিকা বা পৌৰ নিগমৰ ব্যৱস্থা আছে। পৌৰ নিগমৰ ব্যৱস্থা আৰু ইয়াৰ দায়বদ্ধসমূহ ক'ত আছে? আমাৰ দ্বাদশ অনুসূচী বা 12 চিডিউলত আছে। আৰু এইটো কেতিয়া সংশোধনী কৰা হৈছিল? 1993 চনৰ 74তম অনুসূচীৰ দ্বাৰা ইয়াৰ আমাৰ সংশোধন কৰা হৈছিল। ক্ষমা কৰিব বন্ধুসকল, হয়তো মাজত অকণমান অসুবিধাৰ সৃষ্টি হৈছিল, কিয়নো ময়ো ঘৰতে আছোঁ, তাৰ কাৰণে হয়তো। আৰু মই বস্তুবিলাক এনেদৰে বুজাইছোঁ কিয়নো আপোনালোকে প্ৰশ্ন হিচাপত দিয়াতকৈ যদি আপুনি বিষয়সমূহ বিতংভাৱে জানে, তেতিয়া আপুনি যিকোনো ধৰণৰ প্ৰশ্নই উত্তৰ দিবলৈ সক্ষম হ'ব। যদি অকল প্ৰশ্নকেইটা দিয়া হয়, আপুনি কিছুমান তাৰ মাজে মাজে কিছুমান বস্তু আমি এৰি থৈ যোৱা হয়, কিয়নো প্ৰশ্নত অকল কিছুমান বস্তুৱে আমি ফ'কাছ কৰা হয়। বুজি পাইছে? সেইকাৰণে আমি বিষয়বিলাক বিতংভাৱে আলোচনা কৰিলে আমি সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়াত সুবিধা হ'ব বুলি মই ভাবোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ইয়াৰ পৰৱৰ্তী ভিডিঅ'বিলাক মই আলোচনা কৰিম আগলৈ। আৰু যদিহে আলোচনাখিনি ভাল পালে বা ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।